কিমান দিছে চা? 150 ন? কিমান দিছে এতিয়ালৈ? এইকেইটা উঠিছে নি? আলোচনা অলপমান কৰিব লাগিব আলোচনা। Hey guys, কালচাৰ সঞ্জীৱ ব্লগ আনন্দ লৈ স্বাগতম জনাইছোঁ। Look at this. Close. Hey guys, আমি এতিয়া আহি আছোঁ ফিল্ডলৈ। আমাৰ ড্ৰাইভাৰ দীপৰাঞ্জন সি মানে অলপ লাজ কৰে। Oh my god! Wow! সি অলপ লাজ কৰে। হয় নকয় দিয়ক? নকলে। সি অলপ লাজ কৰে মানে সেইকাৰণে নোলায় মানে মোৰ ভিডিঅ'ত। বাকী ব'লক আৰু গাড়ী নতুন গাড়ী দিছে না গাড়ী ধুলে একদম চিকচিকীয়া কৰি দিছে বেয়া বস্তু টেঙৰ মানে অঁ মানে মানুহটো টেঙৰ আছে কাইলৈ তেতিয়াহে আকৌ সোনকালে মোক ওলালি কৰিব ক'ৰবাত যাওঁতে মই গাড়ী দি থাকিম কি কৰিব ওলা কৰি আমি মানে গাড়ী বেছি স্পীডত নচলাই চাব পাৰি 30 যাওঁ আমি মিনিমাম বেছি স্পীডত নচলাওঁ মানে ভাল লওঁ আমি আমাৰ মানে জামুগুৰি চহৰখন পাইছোঁহি এইবোৰ চব মালা উলিয়াই দিছে কালি বিশ্বকৰ্মা পূজাৰ কাৰণে চবতে মালা আমাৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা এইবোৰ কাৰ কাৰণে দিছে গম পোৱা নাই এইবোৰ চাপৰিবৰ কাৰণে দিছে পূৰা স্পীডত গুচি আহে এইডোখৰ নেচা চাল মাৰিবলৈ সেইটো কাৰণে দিছে ফিল্ড পালোহি খালি আমাৰ গাড়ী সদায় ইয়াত থওঁ মানে এইডোখৰত অলপ ছাঁ পৰি থাকে যিহেতু সেইটো কাৰণে এইডোখৰতে গাড়ীখন পাৰ্কিং কৰোঁ মানে আৰু এইডোখৰ ভিৰ নহয় সেইডোখৰত অলপ দেৰি পিছত মানে বহুত ভিৰ হৈ যাব পূৰা আৰু এইকেইটা পোৱালিকেইটা আহি খেলি আছেহি আজি মানে অলপ সোনকালে আহিছোঁ সোনকালে অহা কাৰণ এটা আছে ভিতৰত কমগৈ এতিয়া 3:43 হৈছে 3:43 আজি মানে গুচি আহিছোঁ মানে ইয়াত ফিল্ডৰ পৰা আহিছোঁ ভাগে আমি ঘৰৰ পৰা 4টা বজাত ওলাওঁ যিহেতু কাইলৈ বিশ্বকৰ্মা পূজা সেয়েহে আমাৰ জামুগুৰি এটা ক্লাব আছে ক্লাবটো জিমৰ ক্লাব মানে তাত বিশ্বকৰ্মা যিহেতু পাতিব লাগিব সেইটো কাৰণে মানে সোনকালে আহিছোঁ ইয়াত আলোচনা অলপমান কৰিব লাগিব আলোচনা বিলোচনা দীপৰাঞ্জল প্ৰাচক চবৰা বাকী ব'লক এতিয়া আমাৰ ক্লাবটোলৈ যাওঁ ক্লাবটো এতিয়া প্ৰথমতে চফা কৰিব লাগিব জয় বিশ্বকৰ্মা বাবা জয় চব এতিয়া খুলি দিব লাগিব এয়া আমাৰ ক্লাবৰ মেইন মানুহ সভাপতি ক্লাবৰ সভাপতি পাইছেহি সভাপতি কাইলৈ কি আহিছ মাছ হ'ব নে মাংস হ'ব নে কি হ'ব হা কি হ'ব বাৰু বাকী এইবোৰ ক্লাব চফা কৰিবলৈ পাই গ'লো বিটু এইফালে SSB মেন পাই গ'লো তই সৰুকেইটা সি গম পাইলি নাই কেনেকৈ চফা কৰিব লাগে ঠিক গজব বেইজ্জতি কিমান দিছে চা 150 ন কিমান দিছে এতিয়ালৈ এইকেইটা উঠিছে নি অনলাইনত দিয়াকেইটা জিপে কৰাকেইটা জিপে কৰাকেইটা কিমান দিছে মানে আমি চাকৰি কৰাকেইটা মানে গুগল পে' কৰি দিছে ভাবি 100 টকা 200 টকা দি দিছে মানে চাকৰি পোৱাকেইটা আমাৰ ইয়াত বাকী ভাগে 50 টকা এই আমাৰ মেনেজমেণ্ট মাষ্টাৰ মেনেজমেণ্ট কমিটি ঐ সোনকালে লৈ হয় বাহনি সেইবোৰ চব গোটেই পৰুৱা ওলাইছে পৰুৱা দেশ হৈ আছে এখন এই ৰুমটো একদম বিশ্বকৰ্মা পূজা আগদিনাখনেই চফা কৰা হয় বাকীকেইদিন মানে চফা কৰা নহয় সেইটো কাৰণে এনেকুৱা পৰিস্থিতি হৈছে কিন্তু এইবাৰ পৰা ধুনীয়াকৈ থ'ব লাগিব ইয়াত ক্লাবটো এইটো সোমাই আহি পেলানি মানে কি হয় এইটো হৈছে ক্লাব তাৰপিছত যদি অকণমান সোঁ চাইডে ঘূৰি দিওঁ এইটো আমাৰ মানে নাট্য মন্দিৰ বুলি কয় যিটো সেইটো গম পাইছে আৰু সেইটো হৈছে নাট্য মন্দিৰ তাৰপৰা যদি এইফালে গুচি আহোঁ এইফালে গুচি আহিলে আমাৰ এখন ফিল্ডখন সেইফালে ফিল্ডখন পায় প্ৰায় এইটো চাইড মানে হাৰি হৈ গ'ল তেতিয়া ধুনীয়াকৈ হাৰি হৈ গ'ল তাৰপিছত ইয়াত থকা বস্তুখিনি মানে এই যিখিনি মানে আমাৰ জিমৰ বস্তু এইডোখৰত ধুনীয়াকৈ সজাব লাগিব তাৰপিছত এই চাইডটোত ধুনীয়াকৈ সাৰিব লাগিব প্ৰথমতে এই কাঠিখন পাৰি ল'ব লাগিব ইয়াত মানে এতিয়া পানী অলপমান ছটিয়াই দিব লাগিব ইয়াৰ পানীটো ছটিয়াই দিলে মানে ভাল হৈ যাব গোটেই ধূলি হৈ আছে ধূলিবোৰ একদম নাইকিয়া এইফালে ধুনীয়াকৈ সজাই দিলোঁ গোটেই বস্তুখিনি এইফালে তাৰপিছত এই চাইডটো সাৰিবলৈ আছে মোলাৰে বানানা ডিছ এইটো কি চেণ্ডেল নেকি মানে চেণ্ডেল আকৌ অইল তাৰপৰা এইটো কি চাকি ধূপ তামোল বুনিয়া ভুজিয়া আমাৰ লিষ্ট হৈ গ'ল এখন লিষ্ট বনি গ'ল
চব কাম বন কৰি পেলাই এতিয়া হৈ গ'ল মানে চব এতিয়া ৰেডি কাইলৈ আহি পেলাই বিশ্বকৰ্মা পাতিলে হয় চব আৰু ভিডিঅ'টো ইমানটোৱে সমাপ্ত কৰিছোঁ বাই বাই দাদা সেইবোৰ চব এতিয়া দৰ্জা শিকিব পূৰা ধুনীয়াকৈ মাৰিব লাগিব যেনেকৈ খুলিছিলোঁ তেনেকৈ মাৰি মেলি এতিয়া বিদায় দিম এতিয়া ফিল্ডত যাব লাগিব ধুনীয়াকৈ